नया ये फोन लिया सबके गांठ फाटा है भोसड़े वाला के गांठ फाट जाएगा फोटो नहीं फाटेगा আজি হ'ল ডে 1 আইফোন চেলেঞ্জ তো 100 ডেজ কি মানে 100 দিনৰ আগত মোবাইলটো মই ল'ব লাগে। আজিৰ ভিডিঅ'টো মানে একেবাৰে চেঞ্জ নকৰিব, লাষ্টলৈ চাব, কাৰণ মোৰ মানে কি যিটো মোবাইল দি মই ভিডিঅ' বনাইছোঁ সেই মোবাইলটো একেবাৰে বেয়া হৈছে, একেবাৰে বেয়া। চুইচটো বেয়া হৈছে, যিটো পাৱাৰ বাটন আছে পাৱাৰ বাটনটো টিপা নাখায়, আৰু অলপ ডিছপ্লে অলপ আছে, অলপ মানে কি মোবাইলটো লেগ মাৰে। যিটো মোবাইল মই ভিডিঅ' বনাইছোঁ দেই, ইতিমধ্যে যিটো মোবাইল ভিডিঅ' বনাই আছোঁ, তো এইবাৰ মোক এটা মোবাইল লাগে যিহেতু क्यों बोलो गान फट जाएगा, फोटो नहीं फटेगा, ऐसा मोबाइल चाहिए मेरे को बेटा। तो ये मोबाइल लगे जी कैमरा बेस्ट, तो आईफोन सेकेंड हैंड आईफोन। तो आज तो যাব পারবা নহয়, পানীৰ বটল যিটো পানী আমি সেইদিনা যি ভিডিঅ'ত বনাই আছিলোঁ যে পানী কাৰণে একো বৈধ, আজি যিঠান পানী লাগিছিল সেইঠান পানী নহয়, আজি পানী আহি আছে। তো আজি ইনকে পানী আহিছে মানে বানপানী হ'ব গৈছে, আমাৰ চোতালতো বৈধ পানী, চোতালত বৈধ পানী। তো গাইজ, তো আজিৰ ভিডিঅ'টো মানে কি একেবাৰে মিছ নকৰিব, কাৰণ আমি ল'ম আইফোন। नया ये फोन लिया सबके गांठ फाटा है भोसड़े वाला के गांठ फाट जाएगा फोटो नहीं फाटेगा আজি হ'ল ডে 1 আইফোন চেলেঞ্জ। তো 100 ডেজ কি মানে 100 দিনৰ আগত মোবাইলটো মই ল'ব লাগে। তো এই 100 দিনৰ এতিয়া চেলেঞ্জ ৰাখছোঁ, এই চেলেঞ্জটোত যাতে মই ইয়াৰ ভিতৰত মই আইফোনটো ল'ব পাৰোঁ। তো মানে কি বহুত ছেভিং কৰিব লাগিব। তো ছেভিং কৰিব লাগিব, আমি যিহেতু ইউটিউবৰ পৰা পইচা নাপাওঁ। মোৰ চেনেলটো মনিটাইজ হোৱা নাই, ছাবস্ক্ৰাইবাৰ ঠিকে আছে, 1600+ ছাবস্ক্ৰাইবাৰ আছে। তো মই মনিটাইজ কৰিব পৰা নাই, মনিটাইজ হৈছিলে কপিৰাইটৰ কাৰণে মই মনিটাইজটো কৰিব নোৱাৰিলোঁ। মনিটাইজ হ'ব লগা মানে কি ৰিএপ্লাই আৰু হৈছিল, মই যিহেতু মোৰ যিটো ভিডিঅ'ত মানে কি হেৰি হৈছিল, তো সেইটোৰ কাৰণে মই আৰু ভিডিঅ' ডিলিট দিব লগা হ'ল। ডিলিট দিয়াৰ কাৰণে মোৰ ৱাটচ টাইমটো কমি গ'ল। তো সেইবাবে মই মানে কি চেষ্টা কৰি আছোঁ নেক্সট আৰু আহিব কষ্টৰ ফল সদায় মিঠা হয়, চেষ্টা কৰি আছোঁ। চেষ্টা একদিন হ'লেও মোৰ ৱাটচ টাইমটো কমপ্লিট কৰিব। তো কমপ্লিট কৰাৰ এই 100 দিনৰ চেলেঞ্জটো মই লৈছোঁ ভালকৈ হাতত। তো সকলোৱে ছাপোৰ্ট কৰিবি, কাৰণ মই 100 দিনৰ ভিতৰত মই এটা আইফোন আনিব লাগিব। কাৰণ এইটো মোবাইল কেইদিন টিকে গেৰেণ্টি নাই, এইটো মোবাইলো মই ৰাখিম। যদি মোৰ এইখিনি 1 দিনতে মই 100 দিনত যদি মই আইফোনৰ এক্সট্ৰা পইচা হৈ যায় তেনেহ'লে মই লৈ আহিম। আৰু যদি নহয় এইটো বেচিব লাগিব, এইটো বেচা মোৰ ইচ্ছা নাই কিয়, কাৰণ এইটো মই ফাৰ্ষ্ট টাইম নতুন মোবাইল কিনা, এইটোৱে মই মায়ে মোক বহুত কষ্টত এইটো মোবাইল কিনি দিছিল। তো সেইবাবে মই মোবাইলটো বেচিব ইচ্ছা নাই, যিমান নষ্ট হ'লেও চুইচটো লাগে ভাল কৰি নিম, লাগে মাক দিম, মা মোবাইল চাব পাৰব। সেইবাবে মোক এটা মানে এক্সট্ৰা মোবাইল লাগে, আৰু মোবাইলটোত মই ভিডিঅ' এডিট কৰিব পাৰিম। সেইটো আনিটো অলপ দিগদাৰ হ'ব না, যিমান যি কওঁ। আৰু ছেকেণ্ড মোবাইলৰ আশা কৰিব নোৱাৰোঁ, নতুন আনিলে এটা বেলেগ আছে। নতুন আনিব যোৱাৰ লগে লগে মোটামুটি 60,000-70,000 টকা পইচা লাগিব। 60,000 টকাটো মই এনেকৈ কাম কৰি ওলাব পৰা নহয়, কাৰণ মই ইমান ডাঙৰ ইউটিউবাৰ নহয় যে মই 60,000 টকা ইউটিউবৰ পৰা পাম। মই কষ্ট কৰিব ল'ব লাগিব, মোৰ চেলুন আছে, চেলুনত মই চুলি কাটবা লাগিব, কষ্ট কৰিব লাগিব ভিডিঅ' বনাবৰ কাৰণে। যিহেতু দেখোন আপোনালোকে মোক সহায় কৰি আছে, সেইবাবেতো মই ভিডিঅ'টো বনাই থাকিব লাগিব না। ভিডিঅ'টো যদি একেবাৰে বনাই বন্ধ কৰি পেলাম, তো সেইবাৰ মোৰ ফ্ৰীজো হৈ যাব, চেনেলটো ফ্ৰীজ হৈ যাব, আৰু আপোনালোকক ভিডিঅ' খাই মানে ময়ো দুখাব লাগিব মই। সেইবাবে মই আজি ভাবি আছোঁ এই 100 দিনৰ চেলেঞ্জটো সকলোৱে ছাপোৰ্ট কৰে। মই 100 দিনৰ ভিতৰত মই এটা আইফোন লাগে, আনবা পাৰিম নে নোৱাৰিম মানে কমেণ্টত জনাবা, কাৰণ ইমান কষ্ট আছে দেই। বহুতে আজিৰ দিনত ছেকেণ্ড আইফোন বহুতে লৈ আছে। তো কেনেকুৱা মোবাইল কিমান হাজাৰৰ মই কিমান বাজেটৰ মোবাইলটো পাওঁ সকলোৱে কমেণ্ট কৰি জনাবা। বাজেটটো কিমান লয় ছেকেণ্ড হেণ্ড এটা, 13, 14 বা 12 মিনিট ধৰিলোঁ এদিনটা মানে কি হেৰি কেমেৰা অলপ হেৰি 14টাৰ বোলে অলপ বেটেৰী হেল মানে কি অলপ ফাষ্ট বোলে, বেটেৰী হেল মানে পটাপট শেষ হয়। তাৰপিছত 13, 12 মিনিট এইগিলা ঠিকে আছে। 11 ল'ব পালে, 11টো আজি ল'ব পাৰলোঁ। 11টো বোলে 4G মোবাইল নালাগে মোক, অলপ 5G টাইপৰ মোবাইল লাগে। আজিৰ দিনৰ 4G অলপ সেইটো মোৰ যিটো চলাই আছোঁ সেইটোৱে 5G। এইটোৰ নাম হ'ল চামচুং গেলেক্সি M13 5G। তো এইটো মোবাইলত মই ভিডিঅ' বনাই আছোঁ। এই কেমেৰা কোৱালিটি ক'ত ভাল হ'ব, ইমানটো ভাল হ'ব নহয় কেমেৰা কোৱালিটি। সকলোৱে ছাপোৰ্ট কৰক, মোৰ ভিডিঅ'টো চাওক, পাৰিলে শ্বেয়াৰ কৰক 2-এটাকৈ। তো আশা কৰিলোঁ সকলোৱে যাতে মোক ছাপোৰ্ট কৰে এই 100 দিনৰ চেলেঞ্জটোত। তো 100 দিনৰ এই চেলেঞ্জটোত মই এটা আইফোন ল'ব লাগে। থেংক ইউ, সকলোৱে মানে কি ছাপোৰ্ট কৰি দিব। আৰু ভিডিঅ'টো চেছ কৰাৰ আগতে মানে কি মই অলপমান দুখাং নেক্সট মানে কি যিটো মই এইবাৰ অহা মানে এই 100 দিনৰ চেলেঞ্জটো বনাম, তাৰে মাজতে মই মানে কি যিটো আমাৰ যিটো ৰুম আছে, এই যিটো পাক্কাৰ এইটো ৰুম আছে বনাই আছিলোঁ, এই ঘৰটো মানে তাৰে হেৰিত মই এইখিনি মানে এটা মোটামুটি এইখিনি মানে এটা মোৰ এইখিনি ছেটআপ বনাম। এইখিনিত মোটামুটি এই ওপৰেদি এখন হেৰি দি কিবা এখন মানে ত্ৰিপল বা টিঙৰ পাতৰ হেৰি দি এটা সৰুকৈ সিমান মই এটা ছেটআপ বনাম 1 দিনতে। তো আপোনালোকক দুখেৰে কেনেকৈ ছেটআপটো বনাম এইখিনিতে বনাম বঢ়িয়াকৈ।
আৰু এইটো মানে বিশেষ বেৰাখন প্লাষ্টাৰ হ'ব আৰু বাকী ৰুমটো মানে এনে ওপৰতটো অলপ কাম আছে না ওপৰৰ কামখিনি বৰ্তমান কৰিব পৰা নাই গোটেই ব্যস্ত আছে মই ধান চান ৰুব লগা হ'লতো গোটেই ব্যস্ত আছে তো সেইবাবে মানে এইখিনিত মই 100 দিনৰ চেলেঞ্জত গোটেইকে দুখাম যে মই মানে কি এই ৰুমটো বিৰাট অলপ লেতেৰা হৈছে জংঘল চংঘল হৈছে বহুত দিন হ'লতো হেৰি কৰা নাই আৰু মানে ৰুমগিলা দুখাম বঢ়িয়াকৈ তো এই মানে কি ৰুমত এইবাৰ মই ছেট আপ বনাম হয় ইদি বনাম হয় ইদি নহ'লে পিছফালে বনাম পিছফালে বনাৰ আগত মানে কি বঢ়িয়াকৈ এই বস্তুখিনি চাফা কৰিব লাগিব চাফা চুফা কৰি ইয়াৰ ৱালখন অলপ হেৰি কৰি দিব লাগিব চাফা প্লাষ্টাৰ কৰি অলপ মানে মই হেৰি কৰিম তাৰে মাজত ইয়াতে মোৰ মানে বহা এইখিনি বস্তু থাকোঁ আৰু এতিয়া মোৰ মানে বস্তুগিলা থাকিব আৰু যিমান মোবাইল কেমেৰা চেমেৰা যিখিনি বস্তু আছে মোৰ এইখিনি বস্তু থাকিব এতিয়া মই এই 100 দিনৰ চেলেঞ্জত মই এইখিনিত ভিডিঅ'টো বনাম আৰু যি মানে কোনোবাই যাব লাগিলে বা মই এডিটিং মানে ঘৰত অলপ দিগদাৰ হয় যিমান দিব হৈ যাব কিবা কিনি দিবা মোৰ অলপ দিগদাৰ হয় ঘৰত মই ভাবছোঁ এতিয়া মই একেলগে এটা হেৰি কৰি মানে এক্সট্ৰা টাইমত মই এতিয়া কামটো কৰিম এক্সট্ৰা টাইমত আৰু বাকীটো মোৰ এনে দিনবেলাত মানে কি মোৰ চেলুনখন আছে আজি পানীৰ বতৰৰ কাৰণে মই চেলুনখন খুলিব পৰা নাই সেইকাৰণে আজি মই ভিডিঅ' বনাই আছোঁ যদি পানী নাহিলেও মই চেলুনখন খুলি দিলোঁ তো মই ভিডিঅ' বনাব নললোঁ হয় তো সেইবাবে মই মানে কি আজি ভাবিলোঁ কি চেলুন নোখোলোঁ আজি মই ভিডিঅ'টো বনাই লওঁ ভিডিঅ'টো বনাই লওঁতে মানে কি সেনেকৈ চেঞ্জ হ'ব বঢ়িয়াকৈ আপোনালোকক দেখুৱাব পাৰিম মই আৰু 100 দিনৰ চেলেঞ্জটো সেইকাৰণে মই আজিৰ পৰা ষ্টাৰ্ট দিলোঁ চেলুনো খুলিম ভিডিঅ' বনাম আৰু মোৰ ছেটআপটোও কমপ্লিট কৰিম তো সেইবাবে সকলোৱে মানে কি মোক ছাপোৰ্ট কৰিব লাগে মই যাতে মানে কি সকলো আগবাঢ়ি যাওঁ তো মানে কি আৰু বহুত জেগা ঘূৰিবও আছে আৰু 15 আগষ্ট আহি থাকিল 15 আগষ্টত কি বা কৰোঁ মই মানে কোনোবাই যাব প্লেন আছিল তাতে লগৰ ছোৱালীবিলাকে বোলে বাহিৰত কোনোবাইখিনি বেলেগৰ লগত যাব কিবা লৈ দিব তো মোৰ এক্সট্ৰা হেৰি আৰু গাড়ীখন অলপ মানে নষ্ট হৈ আছে তো মোৰ গাড়ীখন লৈ মই আজি ধৰি লওক মই বঙাইগাঁও যাব পাৰবা নহয় কাৰণ অলপ দিগদাৰ হৈ আছে গাড়ীখন ছাৰ্ভিচিঙৰ মই যোৱা নাই আৰু মই চেলুনৰ কাৰণে দিগদাৰ হৈ আছে মানে টাইম নাপাইছোঁ টাইম নাপাৰ কাৰণে ভিডিঅ' বনাব লাগে হেৰি কৰিব লাগে আৰু গাড়ীখনো ছাৰ্ভিচিং কৰিব লাগিব গাড়ীখন মানে ফুল ছাৰ্ভিচ কৰিব আছে দেই গাড়ীখন ফুল ছাৰ্ভিচ কৰাটো মই আপোনাক লৈ যাম বঢ়িয়াকৈ দুখন মই গাড়ীখন মোৰ কাৰণ ছেকেণ্ড চেনেল আছে বিবেক 700 ছেকেণ্ড চেনেলো আছে এইটো হ'ল মোৰ ফাৰ্ষ্ট চেনেল এইটো মোৰ দাদাৰ চেনেলো আছে এই দাদাৰ চেনেলটো মই ইউজ কৰি আছোঁ তো সেইবাবে মানে কি যিটো হেৰি মই অলপ লং ধৰি লওক ট্ৰেভেল ব্লগ এটা মোৰ কৰিব ইচ্ছা আছে ট্ৰেভেল ব্লগৰ যিটো সেইটো চেনেল ট্ৰেভেল ব্লগৰ ভিডিঅ'টো দিম মই দেই এইটোতো মই ট্ৰেভেল ব্লগ ধৰি লওক মই কোনোবাই গ'লোঁ তাৰে ভিডিঅ'টো দিম তো সেই আগত মই 100 দিনৰ চেলেঞ্জটো কমপ্লিট কৰিব লাগে তো মই তাৰে ছেটআপটো বনাম সেই ঘৰটোত ছেটআপটো বনাই হোৱাৰ পাছত তাৰে আগত মই মোবাইলটো ল'ব লাগিব কেমেৰা ভাল একদম ফাটাফাটি কেমেৰা ল'ব লাগিব তো আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল সকলোৱে ছাপোৰ্ট কৰিব নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব